Hello viewers, পুনৰ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি আমি কেঁচা পিয়াজৰ বিভিন্ন উপকাৰিতা বা গুণৰ বিষয়ে আলোচনা কৰিম। আশা কৰো ভিডিঅটো চাই আপোনালোকে সকলোৱে ভাল পাব। যদি ভাল পায় লাইক আৰু সাবস্ক্ৰাইব কৰিব। আপুনিও কেঁচা পিয়াজ খায়নে? যদি নেখায় আজিৰ পৰা নিশ্চয় খাব। পিয়াজ কটাৰ সময়ত আপোনাৰ চকুৰ পৰা চকু পানীটো ওলায়, কিন্তু পিয়াজ খোৱাৰ পৰা লাভৱান আমি বহুত হওঁ জানেনে? লাগিলে কেঁচাই হওক বা ভাজি লোৱাই হওক, দুয়োটা পদ্ধতিতে পিয়াজ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। কিন্তু কেঁচা পিয়াজ খালে আমি বেছি লাভৱান হওঁ। মাত্ৰ কেঁচা পিয়াজ খালে কি বেমাৰৰ পৰা ৰক্ষা পাব পাৰোঁ এই ভিডিঅ'টোত মই তাকেই ক'ম। যদি ভিডিঅ'টো আপোনাক সহায় কৰে বুলি ভাবে তেন্তে নিশ্চয় চাই লাইক কৰিব। বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্প ইন ডাইজেশ্যন। কেঁচা পিয়াজে ডাইজেশ্যনত সহায় কৰে। যিহেতু কেঁচা পিয়াজত ফাইবাৰৰ মাত্ৰা বেছি পোৱা যায়, যিয়ে আপোনাৰ পেটৰ ভিতৰত লুকাই থকা খাদ্য সম্পূৰ্ণৰূপে হজম কৰায়। তাৰোপৰি পেট চাফা কৰায় আৰু বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ দিয়ে। যি ব্যক্তিয়ে ৰাতিপুৱা এবাৰতে ফ্ৰেছ নহয় তেনে ব্যক্তিয়ে ৰাতি কেঁচা পিয়াজৰ চালাড খাব লাগে, যিয়ে বিভিন্ন ধৰণৰ গেছৰ সমস্যাবোৰ দূৰ কৰে আৰু আমাৰ স্বাস্থ্য ভালে ৰাখে। প্ৰিভেণ্ট এণ্ড কিউৰেছ ব্লিডিং। কেঁচা পিয়াজে ব্লিডিঙৰ সমস্যাও দূৰ কৰে। আমি বেছিভাগ সময় ৰ'দৰ সন্মুখীন হওঁ, গৰম বতাহৰ সন্মুখীন হ'ব লগা হয়। এই কাৰণটোৱে হৈ পৰে নাকৰ পৰা তেজ ওলোৱা, যিটো অসমীয়াত আমি এৱা ফটা বুলি কওঁ। গৰমত ধ্যান ৰাখিব লাগে যাতে আপুনি কেঁচা পিয়াজ খাবলৈ নেপাহৰে আৰু আপোনাৰ এৱা ফটা ৰোগো নহয়। তাৰোপৰি আপোনাৰ যদি দাঁতৰ পৰা তেজ ওলাই থাকে তেন্তে পিয়াজ গৰম কৰি ৩-৪ মিনিট সময় দাঁতৰ ওচৰত দবাই ৰাখিব, যিয়ে সোনকালে আপোনাৰ তেজ ওলোৱা বন্ধ কৰিব। যদি আপোনাৰ অহৰহ কাহ চৰ্দি হৈ থাকে তেন্তে কেঁচা পিয়াজৰ ৰস উলিয়াই মৌ জোলৰ লগত ৭-৮ দিন খাব আৰু আপুনি নিশ্চয় ভাল ফলেই পাব। প্ৰিভেণ্ট গ্ৰোথ অফ কেঞ্চাৰ চেল। পিয়াজত চেলফাৰৰ মাত্ৰা বেছি থাকে। ই কেঞ্চাৰ চেলছ বাঢ়িবলৈ নিদিয়ে। কেঞ্চাৰ পেচেণ্টে পিয়াজ খালে তেওঁৰ ট্ৰিটমেণ্টত যথেষ্ট সহায় হয়। যদি আপুনি আৰম্ভণিৰ পৰাই কেঁচা পিয়াজ খায় তেন্তে আপোনাৰ পেট, ব্ৰেষ্ট, দাঁত কেঞ্চাৰৰ পৰা পৰিত্ৰাণ পাব আৰু লগতে ইউৰিনাৰীৰ লগত জড়িত বিভিন্ন সমস্যাৰ পৰাও সকাহ পাব। প্ৰিভেন্স অফ এনিমিয়া। কেঁচা পিয়াজে এনিমিয়াৰ পৰা ৰক্ষা কৰে। পিয়াজ কাটিলে তাৰ পৰা চকু পানী ওলোৱাৰ কাৰণ হ'ল তাত পোৱা চেলফাৰ নাকৰ জৰিয়তে শৰীৰত এণ্ট্ৰি দিয়ে। চেলফাৰত তেল পোৱা যায়, যিয়ে আমাক এনিমিয়াৰ পৰা ৰক্ষা কৰে। গতিকে এই বেমাৰটো ঠিক কৰিবলৈ আপোনালোকে কেঁচা পিয়াজ নিশ্চয়কৈ খাব। যেতিয়া আমি তেলত পিয়াজ ভাজি খাওঁ তেতিয়া চেলফাৰৰ মাত্ৰা কমি যায়, সেয়েহে পিয়াজ আপোনালোকে সদায় খাব। যদি আপোনাৰ দেহত কলেষ্ট্ৰলৰ মাত্ৰা বেছি থাকে আৰু ভাল কৰিবলৈ অসমৰ্থ হয় তেন্তে আপোনালোকে কেঁচা পিয়াজ নিতৌ খাব। কেঁচা পিয়াজত এমিনো এচিড আৰু মিথাইল চেলফাইড পোৱা যায়। এইবিলাকে বেয়া কলেষ্ট্ৰলক কম কৰি ভাল কলেষ্ট্ৰল বঢ়ায়। গুড ফৰ হাৰ্ট। কেঁচা পিয়াজ হাৰ্টৰ কাৰণে যথেষ্ট উপকাৰী। ই হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে, বন্ধ তেজৰ ধমনী খুলিবলৈ সহায় কৰে, যিয়ে আমাৰ হাৰ্ট এটেক কম হোৱাত উপকাৰিতা প্ৰদান কৰে। তাৰোপৰি আপুনি যদি ডায়েবেটিছৰ চিকাৰ হয় তেন্তে কেঁচা পিয়াজ নিশ্চয়কৈ খাব, কিয়নো কেঁচা পিয়াজে আমাৰ শৰীৰত ইনচুলিন বঢ়ায়, যি ডায়েবেটিছ ৰোগীৰ কাৰণে যথেষ্ট সহায়ক হয়। কিছুমান লোকে কেঁচা পিয়াজৰ টেষ্টটো ভাল নাপায়। তেওঁলোকৰ কাৰণে এটা ছাজেষ্ট, তেওঁলোকে কেঁচা পিয়াজৰ চাটনি খাব পাৰে, যিটো আমাৰ স্বাস্থ্যৰ কাৰণে হেল্ডি হয় তথা তেল মছলাৰ প্ৰয়োগ কম হয়। গতিকে কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো চাই মোক কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। ধন্যবাদ।